নমস্কাৰ, মোৰ আণ্টি ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি আমি যাবলৈ ওলাইছোঁ দাদাহঁতৰ ঘৰ আৰু আমাক মাহীহঁতে বাছত থ'বলৈ লৈ গৈছে আৰু এতিয়া আমি আহি গোৱালপাৰা পাইছোঁহি। তাৰপিছত আমি আহি এই ধুনীয়া দলংখন পাৰ হ'লোঁ। আৰু অলপ দেৰি পিছত আমি গৈ বিয়াঘৰ পালোঁগৈ। এনেদৰে বেনপাৰ্টি হোৱাত সকলোৱে আনন্দ ফূৰ্তি কৰিছে আৰু আমি অকণমান বিয়াৰ পেণ্ডেলখন ঘূৰি পকি চালোঁ। লগতে কেইকপিমান ফটোও মাৰিলোঁ। বিয়াৰ দিনা ৰাতিপুৱা আমি কইনা আনিবলৈ গ'লোঁ। আমি কইনা ঘৰত থৈ পানী তুলিবলৈ গ'লোঁ।
দৰা কইনা গা ধোৱাৰ পাছত সমাজত দেখুৱাবলৈ আনিলে আৰু এনেদৰে তেওঁলোকৰ সমাজৰ নিয়মতে বিয়া হ'ল। বিয়াৰ মাজতে ফটো মাৰিলোঁ, গাঁওখন ঘূৰি পকিও চালোঁ। আৰু এয়াই হৈছে আমাৰ দাদা আৰু নতুন বৌ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই।